আজি হঠাৎ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্কত কিছু কটু মন্তব্য কৰা দেখি মই সঁচাকৈ আচৰিত হৈছোঁ। কাৰণ যিখন জনসভাত দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিবলৈ গৈছিল তাত ৭০,০০০ চকীৰ পৰা আছিল আৰু সকলো ৰাষ্ট্ৰীয় মাধ্যমতে প্ৰকাশ পাইছে যে সভাখনত মাত্ৰ ৭০০ মানুহ উপস্থিত আছিল, যিটো কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমতে হেলিকপ্টাৰ বাদ দি পেলাই স্থলপথেৰে যাবলৈ থিৰাং কৰে আৰু যেতিয়া স্থলপথেৰে গৈ থাকোঁতেও গম পালে যে সভাত সমাগম একেবাৰে প্ৰায় শূন্য, প্ৰায় ১,০০০ মানুহ তেতিয়ালৈকে হোৱা নাছিল, যিটো কাৰণে এটা কৌশলগত কাৰণত প্ৰধানমন্ত্ৰীগৰাকীয়ে সভাস্থলী ত্যাগ কৰাৰ স্বাৰ্থত আধা বাটৰ পৰাই ঘূৰি যাবলৈ বাধ্য হয়। এতিয়া বিজেপিৰ যিটো মুখলজ্জা, অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতাকৰ্মীসকলেও গম পাইছে যে পঞ্জাৱৰ কৃষকৰ আন্দোলনক বিভিন্ন ষড়যন্ত্ৰৰে প্ৰতিহত কৰিবলৈ চেষ্টা কৰা অপৰাধত বিজেপি আৰু ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ, সেই ক্ষোভৰ বহিঃপ্ৰকাশৰ পাছত পঞ্জাৱৰ ৰাইজৰ ৰুদ্ৰমূৰ্তিয়ে যি পৰিস্থিতি সৃষ্টি কৰিলে, ৰাইজে যিধৰণে প্ৰধানমন্ত্ৰীগৰাকীক বৰ্জন কৰিলে, তাৰ পৰৱৰ্তী প্ৰভাৱ যে ভাৰতবৰ্ষৰ বাকীকেইখন ৰাজ্যত নিৰ্বাচনত পৰিব, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত পৰিব আৰু ভৱিষ্যতৰ দিনত যে অসমত ইয়াৰ প্ৰভাৱ পৰিব, সেই কথা লৈ শংকিত হৈ পেলাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান অদৰকাৰী অলাগতিয়াল শব্দ ব্যৱহাৰ কৰি আমাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। কিন্তু তেখেতৰ নিজৰ চৰকাৰ আছে দিল্লীত, এনকুৱাৰী দিয়ক, ইয়াত এনকুৱাৰী এটা আমাৰ ক'বলগীয়া একো নাই। কিন্তু অলাগতিয়াল অদৰকাৰী কথাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক অনাহকত লাগি নাথাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ।